হয় আপুনি ঠিকে কৈছে ইয়াত বহুবাৰ তেনেকুৱা ধৰণৰ কৰিছে কিন্তু কথা আছে বহুবাৰ আৰু তেওঁ সকলোতে কৰে আৰু হয়তো নিজৰ দলটোৰ কাৰণে কৰিছিলে সেইখিনি সময়ত বা নিজৰ দলটোৰ কথা বা নিজৰ দলটোক তেওঁ তেনেধৰণে কোনোবাই কোৱা কথা ক'লে ধৰি লওক দলটোৰ হৈ তেওঁ থিয় হৈছিলে যাৰ বাবে তেওঁ মঞ্চ ত্যাগ কৰিবলৈ সাজু হৈছিলে আৰু আজিৰ তাৰিখত এনেকুৱা এটা অৱস্থা আহিলে যাক পাৰ্থক্য কৰাৰ দৰে যে ইমান পতনীয় এটা অৱস্থালৈ আহি তেওঁ শেষত টিকট নাপালে জানি তেওঁ দল ত্যাগ কৰিছে মই কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰলৈ যাম আৰু বিক্ৰমো আছে আমাৰ সৈতে সংযুক্ত মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিলোঁ তাৰপিছত আমাৰ সাংবাদিকৰ ওচৰলৈ যাম প্ৰথম কথাটো হৈছে আপোনালোকে যিহেতু পাতি আছে বিৰোধীৰ ঐক্যবদ্ধৰ কথাটো আৰু বিৰোধী ঐক্যবদ্ধ হওক আৰু এই ঐক্যবদ্ধটো কৌশলগত কাৰণত ভিন্ন ধৰণৰ আচলতে বিশেষ ব্যক্তিৰ লগত কথা বতৰা পাতি এই যিটো এলায়েন্স তৈয়াৰ কৰা হৈছে এই এলায়েন্স আপুনি অসমবাসী ৰাইজে খুব ভালধৰণে পাব এয়া অসমবাসী আগত আমি পুনৰবাৰ কৈছোঁ এতিয়া আহিছোঁ যিহেতু ৰাতুল কলিতাৰ কথা কোৱা হৈছে ৰাতুল কলিতা ডাঙৰীয়াই যি আচলতে সিদ্ধান্ত ল'লে তাৰ কাৰণে আমি দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ কাৰণ এই নিৰ্বাচনটো অসম আৰু অসমীয়া তথা গোটেই অসমৰ এটা সাংঘাতিক পৰিৱৰ্তনৰ নিৰ্বাচন হ'ব আমি আশা কৰিছোঁ আৰু অসমবাসী ৰাইজেও ইয়াৰ কাৰণে সাজু হৈছে আৰু এই সময়ত আচলতে ৰাতুল কলিতাই যি সিদ্ধান্ত ল'লে আৰু এই সিদ্ধান্তক আমি আচলতে আৰু পাতি থাকিব বিচৰা নাই আপোনালোকে যিসকল দায় তেওঁলোকক ধৰি ৰাখিব বিচাৰে নে থাকা বা আমাৰ কথাটো হৈছে আমি যে কংগ্ৰেছ দল হৈছোঁ এটা অসমৰ এটা আচলতে ডাঙৰ এটা সংগঠন হয়নে আৰু এই মুহূৰ্তত আচলতে এটা সমষ্টিৰ মানে আপুনি চাই দেখিব যে কংগ্ৰেছ দলৰ বহুত মানুহে প্ৰাৰ্থিত্বৰ বাবে মনোনয়ন-পত্ৰ দাখিল কৰিছে আৰু যিহেতু এটা সমষ্টিৰ এজনকে প্ৰাৰ্থিত্ব দিয়া হ'ব আৰু এই প্ৰাৰ্থিত্বৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো আচলতে ভিন্ন ধৰণৰ ভিন্ন ধৰণৰ গ্ৰাউণ্ডত কাম কৰা নকৰাৰ ওপৰত ডিপেণ্ড কৰি বা কেনেধৰণে কাম কৰিব তাৰ ওপৰত ডিপেণ্ড কৰি আপুনি এটা কথা মনত ৰাখিব সমষ্টি এটা বা নিৰ্বাচন হ'লে ছ'চিয়েল মিডিয়াত ডাঙৰ ডাঙৰ কথা কয় বা এই হাউচত যদি টেবুল ধুকে কথা কৈ যায় তেতিয়া সমস্যা জিকি হোৱাটো সম্ভৱ নহয় ইয়াৰ লগত জাতিৰ কথা আছে সমষ্টিৰ মানুহৰ সমস্যাৰ কথা আছে মৌলিক সমস্যাবিলাক কথা আছে বা পৰিৱেশ পৰিস্থিতিৰ কথা আছে এই মুহূৰ্তত ৰাতুল কলিতা ডাঙৰীয়াই যি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত কি হ'ব মই নকওঁ কিন্তু এটা কথা ক'বলৈ মোৰ খুব ভাল লাগিব এইটোৱে যে বিজেপি দলটো গঠন হৈছিল কেনেধৰণে RSSৰ দৰে কৰ্মীৰ বছৰ বছৰ ধৰি কষ্টৰ ফলত কিন্তু আজি সেই বিজেপি দলত কংগ্ৰেছৰ পৰা মানুহ নি যদি তেওঁলোকে নিৰ্বাচন খেলিব লগা হয় আজি ভূপেন বৰাৰ কথা কৈছোঁ তাৰ উপৰি আপোনাৰ যিখন বিজেপি দলত আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা যিখন দীঘলীয়া লিষ্ট এইখন আমি গাবলৈ নাযাওঁ কিন্তু মোৰ বাবে কংগ্ৰেছৰ কৰ্মী হিচাপে সৌভাগ্যৱান আজি আপুনি এই কথা কৈ কাইলৈ হয়তো আপুনিও তেনেধৰণে এটা পদক্ষেপ লৈ লোৱা সম্ভাৱনা থাকিব আমাৰ এটা সময়ত বেয়া সময়ত কংগ্ৰেছৰ বেয়া সময়ত এটা কথা স্বীকাৰ কৰিছোঁ ৰাতুল কলিতা ডাঙৰীয়াই কংগ্ৰেছ দলৰ প্ৰতি অৱদান আছে ৰাতুল কলিতা কংগ্ৰেছৰ বেয়া সময়ত কাম কৰিছিল এইটো স্বীকাৰ কৰিছোঁ তো এতিয়া কথাটো এতিয়া ব্যক্তি নহয় এতিয়া অসমীয়াৰ মৌলিক সমস্যা এখন ডাঙৰ বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক নীতিৰ বিৰুদ্ধে আমি যুদ্ধ কৰিব লাগিছোঁ এই যুদ্ধৰ সময়ত আচলতে ব্যক্তি প্ৰাধান্য নাপায় এতিয়া জাতিৰ প্ৰাধান্য আছে এখন ষ্টেটৰ মানুহৰ সমস্যাৰ কথা আছে 126টা সমষ্টিৰ প্ৰাৰ্থীক লৈ এনেধৰণে নিৰ্বাচনৰ কৌশল তৈয়াৰ কৰা হ'ব প্ৰাৰ্থীক আপোনালোকে প্ৰাধান্য দিলে তেওঁৰ যদি আপোনালোকে তুলনামূলকভাৱে তাৰমানে ৰাতুল কলিতা সিমানখিনি কাম বা সিমানখিনি গ্ৰাউণ্ডৰ কথা বা সিমানখিনি ৰাজনীতিৰ তেওঁ নাজানিছিলে নেকি বা তেওঁ যোগ্য নাছিলে কথাটো হৈছে এতিয়া যিজনক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ তেওঁ এজন খুব বিজ্ঞ মানুহ আৰু অভিজ্ঞতাৰ পিনৰ পৰা তেওঁ আচলতে তেওঁ গ্ৰাউণ্ডত কাম কৰা বা পাৰ্টি এটা সিদ্ধান্ত আছে বা এটা ভিন্ন ধৰণৰ কথা বতৰা থাকে আৰু কৌশলগত কাৰণ ভিন্ন ধৰণৰ কথা বতৰা থাকে সেই কথাখিনি দলীয় নেতৃত্বই ক'ব পাৰিব যিহেতু মই এটা কথাই জানো যে এটা সুস্থিৰ নিৰ্বাচন জিকিবলৈ হ'লে অভিজ্ঞতাৰ প্ৰয়োজন তাত দল কাম কৰা হোমৱৰ্কৰ প্ৰয়োজন সেইখিনি সেই ভিন্ন কথা বতৰা পৰা চাই হয়তো দলে তেওঁ প্ৰাৰ্থিত্ব আগবঢ়ায় বিক্ৰম আছে আমাৰ সৈতে বিক্ৰম আপুনিও সুধিব পাৰিব যিহেতু আমাৰ সৈতে আছে তেওঁ ৰাজু চেতিয়া গতিকে আপুনি আপোনাৰ পোনপটীয়া প্ৰশ্ন থাকিব কংগ্ৰেছলৈ কাৰণ কংগ্ৰেছত বৰ্তমানটো আমি প্ৰেক্ষাপট দেখি আছোঁ তাত যিধৰণে খহনি আৰম্ভ অসন্তুষ্ট হৈ পৰিছে আচলতে আশা কৰিছিলে কাৰণ আকৌ কৈছোঁ যে কংগ্ৰেছৰ এটা অত্যন্ত বেয়া সময়ত সেইসকলে কিন্তু বেলেগ নেদেখিলোঁ আমি মঞ্চতে দেখিছোঁ যেতিয়া মানুহ নহয় তেতিয়া তেওঁলোকে আহি এই একেবাৰে নোহোৱা নিচিনা হোৱা এটা অৱস্থাত থকা দলটোক তেওঁলোকে মাত মাতিছে তেওঁলোকে আহি এই মঞ্চলৈ আহে কংগ্ৰেছক প্ৰতিনিধিত্ব কৰে কংগ্ৰেছক ডিফেণ্ড কৰে বিভিন্ন পৰ্যায়ত উচ্চ স্বৰে শিৰ ফুলাই কংগ্ৰেছক ডিফেণ্ড কৰে আৰু বিজেপিক থকা সৰকা কৰে ৰাতিৰ ভিতৰতে কংগ্ৰেছ এৰি বিজেপিলৈ গুচি গ'ল মইতো ৰাতুল কলিতা শেষৰজন ব্যক্তি হ'ব হৈছিলোঁ কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা কিন্তু এটা নিশাৰ ভিতৰতে সেয়া সম্ভৱ হ'ল কি বিক্ৰম প্ৰথম কথাটো হ'ল মই কংগ্ৰেছৰ মুখপাত্ৰগৰাকীৰ মন্তব্য শুনিলোঁ আৰু তেওঁ বিৰোধী ঐক্যৰ কথা ক'লে মই তেওঁলৈ প্ৰশ্ন থাকিব কথাটো তেওঁ এটা কথা স্পষ্টভাৱে কৈছে বিৰোধী ঐক্যবদ্ধ হ'ব বিৰোধী ঐক্যবদ্ধ হোৱাটো নিশ্চয় কিন্তু মোৰ প্ৰশ্নটো হ'ল বিৰোধী ঐক্যবদ্ধ কেতিয়া হ'ব নিৰ্বাচনৰ আগত নে নিৰ্বাচনৰ পাছত সেই প্ৰশ্নটো তেওঁলৈ এৰিছোঁ তেওঁ উত্তৰটো মই বিচাৰিছোঁ নিৰ্বাচনৰ আগত কেনেকৈ হ'ব নিৰ্বাচন চমু চাপি আহিল কিন্তু এতিয়ালৈকে বিৰোধী ঐক্য হোৱা নাই কৌশলগত কথা আৰু এই কৌশলগত কথা আচলতে সংবাদ মাধ্যমৰ লগত নহয় এয়া দলীয়ভাৱে ডিছকাশ্যন হৈছে আলোচনা হৈ আছে আৰু যেতিয়া আপোনালোকে দেখি কেইটামান দিনৰ ভিতৰতে বিৰোধী ঐক্যবিন্দৰ পৰা তেওঁলোক নিজৰ আমাৰ কেণ্ডিডেটৰ লিষ্ট আহিব তেতিয়া আপোনালোকে ৰাইজৰ দলৰ সৈতে আপোনালোকৰ মিত্ৰতা হ'ব ইভেঞ্চুৱেলি বাকী কেইটাটো হ'লে প্ৰায় হ'ল ৰাইজৰ দলৰ সৈতে হ'ব বুলি আপুনি কৈছে ৰাইজৰ দলৰ লগত শেষ পৰ্যায়ত আছে আৰু শেষ পৰ্যায়ত সেইটো আছে আৰু মই ভাবোঁ যে 2-3 দিনৰ ভিতৰতে অখিল গগৈ যে ভিন্ন ভিন্ন কথা আজি প্ৰায় এটা মাহৰ পৰা ৰাজ্য দলৰ সৈতে আপোনালোকৰ মিত্ৰতাটো শেষ পৰ্যায়তে আছে 95% হৈছে বুলি কৈ 5% হোৱা নাই এই 5%টো কেতিয়াকৈ শেষ হ'ব নিৰ্বাচনৰ পিছত শেষ হ'ব গৈ ৰাজনীতি শেষ নিশাৰ খেল আমি শেষ নিশালৈ ৰম ৰাজনীতি শেষ নিশাৰ খেল কিন্তু মিত্ৰতা শেষ নিশাৰ খেল হ'ব নোৱাৰে
হ'ব পাৰে কেনেকৈ হ'ব পাৰে না কেনেকৈ হ'ব পাৰে আজি ৰাইজৰ দলৰ প্ৰত্যেক মিত্ৰতা আমাৰ কথাটো স্পষ্ট কংগ্ৰেছ দলৰ কথাটো স্পষ্ট কংগ্ৰেছ দলৰ নেতৃত্বত বিৰোধী এলায়েন্স হৈ আছে বা চেষ্টা কৰি থকা হৈছে কথা বতৰা পাতি থকা হৈছে এই এলায়েন্সৰ এটা কৌশলগত কাৰণ আছে বিভিন্ন পৰিকল্পনা আছে কিন্তু এই কৌশলগত বিৰোধী দলে আপোনালোকে কাম কৰি আছে এটা বাকি মিত্ৰ থকা লোকসকল কেনেকৈ এখন নহয় আমি পৰিৱৰ্তন তাৰ জৰিয়তে ইতিমধ্যে আজি ৰাইজৰ দল বহি আছে কৰিব পৰা নাই আপোনালোকে মিত্ৰতা আগবঢ়ায় মই কংগ্ৰেছ দলৰ প্ৰতিনিধি মই ৰাইজৰ দলটো কৰিব নোৱাৰিম মিত্ৰতা নিশ্চিত সেই বুলি ৰাইজৰ দলৰ যিটো কাম কৰিব নকৰিব তেওঁলোকে সেইটো ডিচাইড কৰিব নোৱাৰে মই কংগ্ৰেছৰ মুখপাত্ৰগৰাকীৰ এই প্ৰশ্নটোৰ উত্তৰ জানিব বিচাৰিম 2021 নিৰ্বাচনত যে বিৰোধীয়ে 20ৰ পৰা 30টা সমষ্টিত কিছুমান সমষ্টিত 3 পৰা 4,000 ভোটত কিছুমান সমষ্টিত 11 পৰা 1200 ভোট পৰাস্ত হ'বলগীয়া হৈছিল কিয় হ'ব লগা হৈছিল কাৰণটো কি আছিল 20ৰ পৰা 25টা নহয় 13 পৰা 14টা সমষ্টিত আমি হাৰিছিলো আৰু আমি তথ্যখিনি আপোনালোকক দিব পাৰো কিন্তু এতিয়া দিব নাযাম কিন্তু সেই 13 পৰা 14টা যিকেইটা সমষ্টি আমি হাৰিছিলো সেই হৰাৰ পৰা শিক্ষা লৈ এইবাৰ আমি বিৰোধী ঐক্য কৰিব বিচাৰিছো আৰু হয়তো তাৰ কাৰণে এক প্ৰচেষ্টা চলি আছে আৰু আপোনালোকৰ এই সংবাদ মাধ্যমৰ আগত আকৌ এবাৰ কৈছো যে বিৰোধীৰ ঐক্যৰ কাৰণে শেষ চেষ্টা এতিয়াও কৰি থকা হৈছে আৰু হ'ব কেতিয়াকৈ হ'ব ৰাইজৰ দল কেতিয়াকে হ'ব আপোনালোকে দেখিব খুব কম সময়ত আপোনালোকে পাব এই বাতৰি আৰু যেতিয়া বাতৰি আহিব তেতিয়া অসমৰ সংবাদ মাধ্যমৰ লগতে অসমবাসী ৰাইজে আমাৰ আপোনালোকৰ সভাপতিগৰাকীয়ে ৰাইজৰ দলৰ নামটো নিব নিবিচাৰে ৰাইজৰ দলৰ কথা দিলে সভাপতিগৰাকীয়ে কৈছিল মিছা কথা স্পষ্ট কথা 6 তাৰিখে 6 তাৰিখে যিখন সংবাদমেল সম্বোধন কৰা হৈছিল তাত সেই সংবাদমেলখনত ৰাইজৰ কথা যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া সোধা হয় তেওঁ কয় যে কেৱল আপোনালোকে ৰাইজৰ দলৰ কথা সোধে আপোনালোকে চিপিআইএমৰ কথা কিয় নোসোধে তেওঁ কিয় ৰাইজৰ দলৰ কথাটো সুধিব হয় কেৱল ৰাইজৰ দলৰ বিষয়টো বিৰোধী ঐক্যবদ্ধ ৰাইজৰ দল নহয় হয় চিপিআই কথা আছে এজেপিৰ কথা আছে কিন্তু ৰাইজৰ দলটো এটা শক্তি বিৰোধী ঐক্যৰ বাবে এটা শক্তি ৰাইজৰ দল শক্তি নহয় বুলি আমি কোৱা নাই ৰাইজৰ দলৰ অসমৰ ৰাজনীতিৰ প্ৰাসংগিক আৰু সেইবাবে ৰাইজৰ দলক লৈ এনেধৰণে এছটো কৰা হয় মই আকৌ এবাৰ কৈছো কৌশলগত কাৰণ এই এলায়েন্স এতিয়ালৈকে আমি এৰি দিয়া নাই এগৰাকী প্ৰতিনিধি ইয়ালৈ আহিল আজি দুদিনৰ আগত পাৰ্থ আপোনাৰ মতে আছে মই নামটো তেওঁৰ পাহৰিছো তেওঁ ইয়াতে কৈ গ'ল যে গৌৰৱ গগৈ অখিল গগৈ নহয় প্ৰথমতে কৈছে যে অখিল গগৈ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ যাৰ বাবে গৌৰৱ গগৈ কোনো পথে মানি লোৱা নাই এই ৰাইজৰ দলৰ সৈতে মিত্ৰতা আৰু এনেকেও কৈ থৈ গৈছে যে ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহয় একমাত্ৰ অখিল গগৈৰ বাবে কাৰণ অখিল গগৈ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আমি পাৰ্থই মই বাৰম্বাৰ প্ৰশ্ন কৰিছিলো তেওঁক যে আপুনি স্প'ক্সপাৰ্চন হিচাপে কৈ আপোনাক ক'বই পাৰ্মিশ্যন দিয়া হৈছিলে তেওঁ কৈ থৈছিলে হয়নে পাৰ্থ মিজানুৰ ৰহমান আৰু আজি আপুনি এই মুহূৰ্তত কৈ আছে যে ডেলিকেট হৈ আছে দিল্লীত হৈ আছে ৰাইজৰ দলৰ কংগ্ৰেছৰ মিত্ৰতা ডেলিকেট হৈ আছে দুটা কথা কোনে কৈ গৈছে কেনেধৰণে কৈ গৈছে এই কথাখিনি মই চোৱা নাই কিন্তু মোৰ কথাটো এইটোৱে যে এলায়েন্স যদি নহয় বা হ'ব যিদিনাখনি হ'ব সেইদিনাখনি অসমবাসী ৰাইজে গম পাব নহ'লে অসমবাসী ৰাইজে গম পাব আৰু তাৰ কাৰণে মোৰ কথা হ'ব কংগ্ৰেছে এই মুহূৰ্তত নিশ্চিত দিব নোৱাৰে মোৰ কথাটো স্পষ্ট যে এলায়েন্স হওক আৰু এলায়েন্স হোৱাৰ কাৰণে সম্পূৰ্ণ পৰিকল্পনা তৈয়াৰ কৰা হৈছে কৌশলগত কাৰণত এই এলায়েন্সৰ কথাবিলাক আমি সংবাদ মাধ্যমৰ আগতে অসমবাসীক কোৱা নাই আৰু হয়তো যিহেতু এলায়েন্সৰ গোটেই বিষয়টো দিল্লীৰ পৰা বা কেন্দ্ৰীয় নেতৃত্বৰ এটা আলোচনাৰ হয় আৰু ইমানখিনি কথা আচলতে মই যে স্পষ্টভাৱে ক'ব পৰাটো আছে মোৰ দৃষ্টতা নাই এইটো কাৰণে নাই বা পাৰ্টিৰ কিছুমান কথা থাকে দলীয় কথা থাকে আৰু এই গোটেই কথাবিলাক এটা চিষ্টেমত চলে তো মোৰ কথাখিনি যে মই যিখিনি ক'ব পাৰো সেই ক'ব পৰা কথাটো কি আছিলে আমি বিৰোধী এলায়েন্স বিচাৰিছো এলায়েন্সৰ জৰিয়তে নিৰ্বাচন খেলিব বিচাৰিছো আৰু নিৰ্বাচনৰ পাছত নহয় নিৰ্বাচনৰ আগত এলায়েন্স হ'ব ভালকৈ হ'ব আৰু তাক আমি কৌশলগত কাৰণত আমি এই প্ৰক্ৰিয়াটো অলপ ৰখাই থোৱা হৈছে আৰু অসমৰ ৰাজ্য মিত্ৰতাটো যি দেখিছে সেয়া কিন্তু বিৰোধী